আজি অলপ আগত যি ড্ৰাইভাৰৰ পৰীক্ষা হৈ গ'ল তাৰ জেনেৰেল নলেজৰ কেইটামান প্ৰশ্ন মোক মোৰ এজন বন্ধুৱে দিলে। তো প্ৰশ্নবোৰ মই ইয়াতে আলোচনা কৰিম, কাৰ শুদ্ধ হৈছে চাই যাব। 1 নম্বৰ প্ৰশ্ন, লোটাছ টেম্পল ক'ত অৱস্থিত? ইয়াৰ অপশ্যন নম্বৰ চি, নিউ দিল্লীত লোটাছ টেম্পল অৱস্থিত। তো যোনে নিউ দিল্লী চিলেক্ট কৰিছে সিহঁতৰ 1 নম্বৰ প্লাছ মানে এটা প্ৰশ্ন শুদ্ধ হৈছে বুলি ধৰিব পাৰে। তো অপশ্যন 2 নম্বৰ প্ৰশ্নটো আছিলে জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি? মই দুটা অপশ্যনে পালোঁ, এ অনামিকা জুবিন গাৰ্গৰ প্ৰথমখন এলবামৰ নাম। তো যোনে অনামিকা অপশ্যনটো ক্লিক কৰিছে সিহঁতে শুদ্ধ হৈছে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন আছিলে সংবিধানত আমাৰ ভাৰতবৰ্ষৰ সংবিধানত মুঠ কিমানটা অনুসূচী আছে? তো ইয়াৰে শুদ্ধ হৈছে অপশ্যন নম্বৰ বি, যোনে 12টা চিলেক্ট কৰিছে সিহঁতৰ শুদ্ধ হৈছে। তো আমাৰ আৰু 4 নম্বৰ প্ৰশ্নটো আছিলে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াত অপশ্যন নম্বৰ যিটো বি, ময়ূৰ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী। তো যোনে অপশ্যন নম্বৰ বি ময়ূৰ কি চিলেক্ট কৰিছে সিহঁতৰ শুদ্ধ হৈছে। তাৰপিছত আমাৰ 5 নম্বৰৰ প্ৰশ্নটো পাইছোঁ যে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু কি? ৰাষ্ট্ৰীয় পশু বুলিলে আমাৰ অপশ্যন নম্বৰ যিটো চি আছে, ৰয়েল বেংগল টাইগাৰ আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু। তো যোনে অপশ্যন নম্বৰ চি ৰয়েল বেংগল টাইগাৰ চিলেক্ট কৰিছে সিহঁতৰ শুদ্ধ হৈছে।